নমস্কাৰ, ৰাতিপুৱাৰ চাহ কাপৰ সৈতে মই চন্দ্ৰালীয়ে লাৰ্ণিত চন্দ্ৰালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শাওণ মাহৰ 8 তাৰিখ আৰু জুলাই মাহৰ 25 তাৰিখ। আজিৰ দিনটো বহুতেই স্পেচিয়েল হয়। চ' আজিৰ দিনটোৰ বিশেষত্বত আমি আজিৰ দিনটোৰ স্পেচিয়েলিটিনো কি তাক আমি আলোচনা কৰোঁ। আজি পেৰেণ্টছ ডে। প্ৰতি বছৰে জুলাই মাহৰ 4ৰ্থ ৰবিবাৰে এই দিনটো পালন কৰা হয়। মে' মাহত মাদাৰ্ছ ডে, জুন মাহত ফাদাৰ্ছ ডে আৰু ইয়াৰ প্ৰতিফলনস্বৰূপে পৃথিৱীৰ সকলো পেৰেণ্টছৰলৈ ডেডিকেট কৰা হয় আজিৰ দিনটো পেৰেণ্টছ ডে দিৱস হিচাপে। পেৰেণ্টছ মানে অভিভাৱক, আমাৰ পৃথিৱী। কৈলাশপতি শিৱ আৰু পাৰ্বতীৰ কনিষ্ঠ পুত্ৰ গণেশক যেতিয়া 3বাৰ পৃথিৱী ঘূৰি ফুৰি আহিব কৈছিল, তেওঁ শিৱ বাবা আৰু পাৰ্বতী মাৰ চাৰিওফালে 3 পাক ঘূৰি কৈছিল যে মোৰ পৃথিৱী ভ্ৰমণ সম্পূৰ্ণ হ'ল। তেওঁ কৈছিল, মোৰ পৃথিৱী মোৰ মা পিতা। আমিও এই কথাষাৰক সন্মান দিওঁ। পৃথিৱীখন আৰম্ভ হৈছে মা পিতাৰ জৰিয়তে। তেওঁলোকৰ অৱদানৰ বাবে আমি এই পৃথিৱীখনত জীৱশ্ৰেষ্ঠ মানৱ ৰূপ লৈ আহিছোঁ আৰু জন্মৰ প্ৰথম দিনাৰ পৰাই সকলো বস্তু অনুভৱ কৰিব পাৰিছোঁ কেৱল আৰু কেৱল তেওঁলোকৰ বাবে। তেওঁলোকে আমাক খাব শিকাইছে, খোজ কাঢ়িব শিকাইছে, তেওঁলোকৰ খোজত খোজ দি জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শিকাইছে। মা দেউতা বা পেৰেণ্টছ এনে এক আমাৰ জীৱনৰ বাবে ৰক্ষা কৱচ, যিয়ে জীৱনত অহা প্ৰতিটো ধুমুহাকে নিজে নিজৰ গাত সামৰি আমাক সুৰক্ষিত কৰিছে আৰু আমাৰ সন্মুখত সম্পূৰ্ণ এক সুস্থিৰভাৱে থিয় দিছে। আমাক বহুত সুখী অনুভৱ কৰাই নিজে নাখাই আমাক খুৱাইছে। পিতৃ মাতৃ ভগৱানৰ দ্বাৰা সৃজিত এই পৃথিৱীখনৰ এক শ্ৰেষ্ঠ বা মহৎ দান। পেৰেণ্টছে ল'ৰা ছোৱালীক জীৱনত সৃষ্টিৰ আৰম্ভণিৰ পৰাই এক মহত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মা পিতাই শিশুৰ জীৱনৰ ৰোল মডেল হিচাপে কাম কৰে। শিশুৰ আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো কথাই প্ৰতিটো কামেই মা পিতাৰ পৰা শিকে। জীৱনৰ মাৰ্গদৰ্শক হিচাপে পেৰেণ্টছে সদায় শিশুৰ ওচৰত থিয় দিছে। পেৰেণ্টছে আমাক স্বতন্ত্ৰ ব্যক্তি গঢ়ি তোলে। গতিকে এই ব্যস্ততাপূৰ্ণ জীৱনত আজিৰ এই ৰবিবাৰটো স্পেচিয়েলি পেৰেণ্টছৰ বাবে ডেডিকেট কৰা হৈছে, যাতে তেওঁলোকে শিশুৰ বাবে দিয়া বলিদানৰ সন্মান যাচিব পাৰে, যি বলিদানৰ আচলতে কোনো মূল্যই নাই। তথাপিও আজিৰ এই দিনটোত তেওঁলোকৰ সৈতে সময় কটাওক, তেওঁলোকক আনন্দিত কৰক, তেওঁলোকক সুখী কৰাৰ চেষ্টা কৰক। আজিৰ দিনটোৰ বিশেষত্বৰ জৰিয়তে মই চন্দ্ৰালীয়েও সকলো পেৰেণ্টছলৈকে বহুত শুভকামনা যাচিছোঁ আৰু শিশু আৰু পিতৃ মাতৃৰ সম্পৰ্ক যাতে সদায় অতুলনীয় হৈ থাকে। আজিলৈ ইমানে। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চন্দ্ৰালীয়ে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। হেভ এ নাইচ ডে। থেংকছ ফৰ ৱাটছিং।